নমস্কাৰ বন্ধুহঁত। আজি মই আকৌ এটা ভিডিঅ' লৈ আহিছোঁ দুধি গছৰ বিষয়ে এটা ভিডিঅ' আগতে বনাইছিলোঁ দুধি গছ কেনেকুৱা হয়। সেই ভিডিঅ'টো বহুতে সুধিছে দুধি গছডাল চিনি পোৱা নাই, কেনেকুৱা হয় বস্তু ধৰিব পৰা নাই বোলে। আজি মই দুই প্ৰজাতিৰ দুধি গছ উঠাই আনিছোঁ ৰাতিপুৱা। প্ৰথম দেখাইছোঁ এটা আছে আমাৰ ডাঙৰ জাতৰ যিটো দুধি বুলি কয় এই দুধি গছডাল এইডাল ভালকৈ দেখিছে ন, এডাল এনেকুৱা হয় ডাঙৰ দুধি। ইয়াৰ এনেকুৱা গুটি আহিব, ইয়াক ছিঙিলে ইয়াৰো গাখীৰৰ দৰে গাখীৰ ওলায়। ছিঙিলে এইটোতো গাখীৰ ওলায়, মই দেখাই আছোঁ বাৰু। এটা পাত ছিঙি দেখাই দিম ওপৰৰ ফালৰ পৰা চাই ল'বা। ইয়াতে ছিঙিলোঁ, এইটো ছিঙিলোঁ। এতিয়া এইটো চাই লোৱা, গাখীৰৰ নিচিনা ওলাই গৈছে। ইয়াতে ওলাইছে গাখীৰৰ দৰে, এইটো গাখীৰ ওলাইছে ন। ঠিক তেনেকৈ এইটো এটা দুধি গছ হয় ইয়াতে ছিঙিলে ওলাব। আৰু এইটো হৈছে সৰু দুধি, যিটো সৰু দুধি বুলি কয় সৰু দুধি হয় এইটো। আৰু এইটো দুধি মানে দুধি গছে একেই কাম দিয়ে। আৰু মানে আগতে গুণবোৰ কৈছিলোঁৱে মই। যিকোনো হওক অলপ কমজুৰিৰ কাৰণে আপোনালোকে ইউজ কৰিব পাৰে। আৰু যিসকলে মানে কি বুলি কয় মাতৃ বা পিতৃ হ'ব পৰা নাই, তেওঁলোকৰ কাৰণে ভাল গুণৰ বস্তু। ইয়াক এটা কাম কৰিব লাগে, ভালকৈ শুকাই গুড়া কৰিব লাগে। গুড়া কৰি উঠি পাউডাৰ বনাই ল'ব লাগিব ইয়াক পাউডাৰ বনালে আৰু তাৰপিছত কেনেকৈ খাব লাগে। ৰাতিপুৱা ধৰ এগিলাচ গাখীৰ ল'বি, ভাত খোৱাৰ পিছত অলপ মিচিৰি ল'বি, মিচিৰি লৈ পেলাই ধুনীয়াকৈ 1 চামুচ দি খাই দিব লাগে। আৰু ঠিক তেনেকৈ ৰাতিও 1 চামুচ খাব লাগে, এনেকৈ মিচিৰি আৰু গাখীৰৰ লগতে এগিলাচ গাখীৰ লৈ কিন্তু যিসকলৰ তাৰমানে ডায়েবেটিছ চুগাৰ কিবা কিবি আছে, তেওঁলোকে এবাৰ মিচিৰিটো খাব নালাগে, এনেকৈ খালেও হয়। ঠিক আছে, এইটো দুধি গছডাল মানুহে চিনি পাব বুলি মই ভাবিছোঁ, আশা কৰিছোঁ। এইটো সৰু দুধি হয় আৰু এইটো ডাঙৰ দুধি হয়। ঠিক আছে দেখিছেনে ভালদৰে? এইটো কেনেকুৱা? ঠিক আছে আজিলৈ এৰিছোঁ, বাই, টেক কেয়াৰ।